আমি এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিম প্ৰথমে আমি জানো যে টাইপস অফ বিজনেস কেই প্ৰকাৰ হয় আমি জানো যে সকলোৱে দুই ধৰণৰ ব্যৱসায় থাকে এই পৃথিৱীত এটা হল ম্যানুফ্যাকচাৰিং কনসাৰ্ন এটা হল ট্ৰেডিং কনসাৰ্ন আজি আমি আলোচনা কৰিম যে ট্ৰেডিং কনসাৰ্ন মানে কি বুজা পাওঁ তাৰ আগতে আমি ক'ব লাগিব যে ম্যানুফ্যাকচাৰিং কনসাৰ্ন মানে আমি কি বুজো ম্যানুফ্যাকচাৰিং কনসাৰ্নত মানে ই উৎপাদনস্থলী যি উৎপাদন কৰে প্ৰডাকশনৰ লগত জড়িত তাক আমি ম্যানুফ্যাকচাৰিং কনসাৰ্ন বুলি কওঁ আৰু ট্ৰেডিং কনসাৰ্ন বুলিলে আমি কি বুজিম যে যি কনসাৰ্ন বা যি প্ৰতিষ্ঠানে উৎপাদনৰ লগত জড়িত নহয় বৰঞ্চ কিনা বেচাৰ লগত জড়িত এনে প্ৰতিষ্ঠানসমূহে কোনো বস্তু কোনো সামগ্ৰী উৎপাদন নকৰে ইয়াক মাথো কিনা বেচা কৰে আমি এখন চাৰ্টৰ সহায়ত ইয়াক ভালকৈ বুজিম ধৰি লোৱা হওক ফ্যাক্টৰী এটো হল ফ্যাক্টৰী য'ত এক বিশেষ পণ্য সামগ্ৰী উৎপাদন কৰা হয় ফ্যাক্টৰীৰ পৰা পণ্য সামগ্ৰীখিনি যাব ডিলাৰলে ডিলাৰৰ পৰা যাব ডিস্ট্ৰিবিউটৰলে ডিস্ট্ৰিবিউটৰৰ পৰা যাব হোলসেলাৰলে হোলসেলাৰৰ পৰা যাব ৰিটেইলাৰলে ৰিটেইলাৰৰ পৰা যাব কাস্টমাৰলে ইয়াক একচুয়ালি সাপ্লাই চেইন বুলি কয় ইয়াত উৎপাদন কৰিছে একমাত্ৰ এই ফ্যাক্টৰী সো ফ্যাক্টৰী হ'ব ইয়াত ম্যানুফ্যাকচাৰিং কনসাৰ্ন বাকি যিবিলাক পাৰ্টি এই প্ৰসেছটোৰ লগত জড়িত হৈ আছে ডিলাৰ হওক ডিস্ট্ৰিবিউটৰ হওক হোলসেলাৰ হওক ৰিটেইলাৰ হওক বা কাস্টমাৰ হওক এই আটাইকেইটা পাৰ্টি এটা পাৰ্টিও কিন্তু উৎপাদনৰ লগত জড়িত নহয় তেওঁলোক অকল কিনা আৰু বেচাৰ লগত জড়িত ডিলাৰে কিনিছে ফ্যাক্টৰীৰ পৰা বিক্ৰী কৰিছে ডিস্ট্ৰিবিউটৰ ডিস্ট্ৰিবিউটৰে কিনিছে ডিলাৰৰ পৰা বিক্ৰী কৰিছে হোলসেলাৰ হোলসেলাৰে কিনিছে ডিস্ট্ৰিবিউটৰৰ পৰা সেল কৰিছে ৰিটেইলাৰ ৰিটেইলাৰে কিনিছে কাস্টমাৰৰ পৰা হোলসেলাৰৰ পৰা আৰু সেল কৰিছে কাস্টমাৰ সো এই প্ৰত্যেকটো পাৰ্টি কিনা বেচাৰ লগত জড়িত সো ডিলাৰ ডিস্ট্ৰিবিউটৰ হোলসেলাৰ ৰিটেইলাৰ কাস্টমাৰক মই নকওঁ এই আটাইকেইটা হল ট্ৰেডিং কনসাৰ্ন কিয় যে তেওঁলোকে কিনা আৰু বেচাৰ লগত জড়িত হৈ আছে তেওঁলোকে উৎপাদন কৰাৰ লগত জড়িত হোৱা নাই আৰু এই কিনা বেচাৰ পৰা তেওঁলোকে লাভ অৰ্জন কৰিছে অৰ্থাৎ তেওঁলোকে তুলনামূলকভাৱে কম দামত কিনিছে আৰু বেছি দামত বিক্ৰী কৰিছে যদি ডিলাৰে 10 টকাত এটা পাৰ পিস কিনিছে তেনেহলে ডিস্ট্ৰিবিউটৰক নিশ্চয় 12 টকাত বিক্ৰী কৰিছে 2 টকা প্ৰফিট লৈছে ঠিক সেইদৰে হোলসেলাৰ ৰিটেইলাৰেও এক প্ৰফিট লৈছে হে প্ৰফিটৰ পৰিমাণ কম বেছি হ'ব পাৰে হেতু এটা বেলেগ কথা কিন্তু আমি ইয়াৰ পৰা এটা কথা জানিব লাগিব যে ট্ৰেডিং কনসাৰ্ন বুলিলে ই ট্ৰেড কৰা বুজায় ট্ৰেড মানে বেপাৰ বেহা বেপাৰ ই কি উৎপাদন কৰা নুবুজায় সো ই উৎপাদনৰ লগত সমূলি জড়িত নহয় বৰঞ্চ ই কিনা বেচাৰ লগত জড়িত